এইটো লালু হাই কৰি একবাৰ চাওঁ হাই ইফালে এইটো পদুম দা ওৰফে পেহেলা বুলি কয় আজি মানে গাইছে আমি মাকে ভাঙিব ওলালোঁ আমাৰ আৰু এখন ঘৰ আছে চাপৰিত তাতে চৰ অঞ্চলত তাকে কিনকে ভাঙে আজি মাকে ক'ত কি কৰোঁ দেখাম বলক প্ৰায় আমাৰ এই পামখন আমাৰ ঘৰৰ পৰা ইয়ালৈ 2 কিলোমিটাৰমান হয় আৰু এইবিলাকে মাকৈ খেতি এইবিলাক হৈছে মাকৈ খেতি আৰু ইয়াত মাকৈ লাও ৰঙালাও এতিয়া বাৰিষা চিজন যিহেতু মাকৈ লগাইছে লাও চাও ৰুলে পানী উঠে বাৰু ইয়াত এইবিলাকত পানী হয় বহুত ধুনীয়া লাগে ধুনীয়া পৰিৱেশ সেউজীয়া সেউজীয়া কেউফালে আহি ভাল লাগে আপোনালোকো আহি চাব পাৰে কেতিয়াবা আজিকালি কি মানে ল'ৰা ছোৱালীবিলাকে ৰাতি শুওঁতে 12টা 1টা বজাত শুৱায় তাৰপাছত উঠোঁতে 10টা 11টা 12টা কিছুমানে 12টা বাজে বাৰু আগতে আমি ইমান বাৰু ময়ো ইমান ডাঙৰ হোৱা নাই মিডছৰ টাইম মোৰো এইখিনিতে কেৰিয়াৰ গঢ়া টাইম আৰু আমি উঠোঁতে ৰাতিপুৱা 4টা 5:30 এনেকুৱা উঠিছিলোঁ আগতে তাৰ আগতো উঠিছিলোঁ উঠি দৌৰিছিলোঁ আজিকালি দৌৰা বাৰু দৌৰিব নাযায়ে তাৰপাছত কিবা কিবি দেউতাহঁতক সহায় কৰি দিছিলোঁ চাপৰিত আহিছিলোঁ আহি মাকৈ চাকৈ ভাঙি দিয়াত বেহাৰ মাৰা মা মাৰা সেইবিলাক তাৰপাছত আজিকালি এইবিলাক নুঠেই আৰু আজিকালি কি মানে মোবাইলটো চাব লাগে 12টা 1টা বজালৈ তাৰপাছত ঘুমাই কিনে 10টা 11টাত উঠিলে ৰাতিপুৱা উঠি চাহটো খাই আকৌ কিবা কিবি এনেই ফুৰি আছে বাইকখন লৈ সেইবিলাকে আৰু এই যুগত মানে যিহেতু পইচাৰ মেইন পইচা লাগে সকলোকে পইচাৰ কাৰণে ঘৰৰ পৰা বাহিৰত ওলালে চুইপাৰ টাইপৰ কাম কৰিব লাগে আৰু ঘৰত থাকিলে একদম ৰজা বহাই দি ঘুমাই বহি থাক কাৰণ বাহিৰত লোৱাৰ লগে লগে আজিকালি পইচাৰ দৰকাৰ 10 টকা 20 টকা ঢালি থাক আৰু পইচাৰ এইফালে হাজাৰ হাজাৰ লাখ লাখ টকালে বেমাৰ হ'লেও সেই একে গতি আজিকালি ঔষধৰ দামবিলাকো সেই বেছিয়ে জানে বাৰু গতিকে ঘৰত থাকিলে ৰজাৰ নিচিনাকৈ বাহিৰত ওলাই আহিলে চুইপাৰ টাইপত কাম কৰিব লাগে সেইটোৱে আৰু যদি জীৱনত ছাকচেছ হ'ব লাগে চুইপাৰ টাইপত কাম কৰিবই লাগিব নহ'লে জীৱনটো সেই আৰু উন্নতিৰ ফালে নাযায় গাইছ মানে আমাৰ চাপেৰি মছলি বাহা বুলি কয় আৰু এইবিলাক বাহা পালোঁ আহি আগৰ দিনো এনেকুৱা কৈছিল এইটোৱেই মোৰ BA কলেজৰ ছাত্ৰটোৱে পিন্ধি লৈছোঁ এইবিলাক কামত ব্যৱহাৰ কৰিছোঁ আৰু এতিয়া উপায় নাই কি কৰিবি এনেই পৰি থকাতকৈ ক'তো পিন্ধিও যাব নোৱাৰি সেইকাৰণে এইটোৱে হৈছে আমাৰ মছলি চাপেৰিৰ ঘৰটো এনেকুৱাকৈ ইমান আৰু আপডেট নহয় যিহেতু বহুত সময় থকা নাযায় আৰু এইটো গলি ঘৰটো এইটো আমাৰ ৰান্ধনি ঘৰটো সৰু সুৰাকৈ ইফালে এইটো বেৰ বুলি কয় ইয়াতে শাক পাচলি আলু বিলাহী এনেকুৱা বিভিন্ন ধৰণৰ খেতি কৰা হয় আৰু এইবিলাকে এতিয়া মাকৈ ভাঙিব যাম ওলালোঁ আৰু এই ড্ৰেছ চেছ কৰি ল'লোঁ পিন্ধি ল'লোঁ ধুনীয়াকৈ মাকৈ ভাঙিম এই যিহে ৰ'দ দি ধৰা পৰা ক'লা মোলা হৈ শেষ হ'ব এনেই ক'লা দেখাত তাতে আকৌ কি হ'ব হিচাপ নাই আজি বৰমা হাততে ধুনীয়াকৈ ভাতটো খাই ল'লোঁ বৰমাই ক'লে ভাতকেইটা হাততে খাবি বুলি তামোলো খালোঁ লগতে ইফালে এইটো বৰমা ভাত খাই আছে ধুনীয়াকৈ ভাতটো বনাই দিছে মোৰ ইমানচি ব্লগ ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনালোঁ আগৰ ভিডিঅ'টোত বহুতৰ পৰা ছাপোৰ্ট পালোঁ বাৰু ভাল লাগিল সকলোৱে ছাপোৰ্ট দিয়াৰ কাৰণে এইটোতো যেন ছাপোৰ্ট কৰে সকলোৱে তাৰে শুভকামনা থাকিল তাৰে আশা থাকিল আৰু ছাপোৰ্ট কৰিলে সকলোৱে ভাল লাগিব সকলোৱে কিবা ভুল ভ্ৰান্তি হ'লে বুজাই দিব বোলে দেখাই দিব এনেকুৱা হৈছে গাইছ মানে এইবিলাকে হৈছে মছলিৰ ৰাস্তা আমাৰ এইফালে আমাৰ ঘৰৰ কাষতে অলপ হেৰিত আৰু এইটো মন্দিৰটো এইটো ৰাজহুৱা মন্দিৰ আৰু কাম চলি আছে এইবিলাক ৱাল চোৱাল গাঁঠি দিছে বাৰু এতিয়া ভালকৈ হোৱা নাই আৰু অলপ বাকী আছে বাকী হ'লে সম্পূৰ্ণ হ'লে ভাল লাগিব ইয়াতে এইফালে ৰাজহুৱা চবখিনি ইয়াত হেৰি কৰা যায় আৰু যদিও মানুহ ভালকৈ মানে থকা নাযায় ৰাতি দিনত অহা যায় চবখিনি একেলগ হৈ কিনে কেতিয়াবা ভোজ ভাত খোৱা যায় তেনেকুৱা আৰু গাইছ মানে এতিয়া মাকৈ ভাঙিব আৰু এইখন হুলাৰখন ইয়াত হুলাৰ কৰা হ'ব ইফালে খুখুৰীত তুলি দিয়া হৈছে মাকৈগিলাক ইফালে ইয়াত ড্ৰাইভাৰ দা আমাৰ হাই কৰি দিয়ে একবাৰ চাই দি বিন্দাছ গাইছ মানে মাকৈ গুটিটো ওলাই আৰু মাকৈ বীজটো এইফালে ওপৰত এইটো দিয়া হয় এইটোত ভৰাই দিয়া হয় মাকৈটো এইফালে আপোনাৰ ইফালে পাখুটো ওলাই যায় আৰু পিছফালেদি এইখন হুলাৰ মেচিন বুলি কয় মাকৈ ভঙা কামত মানে মই গাইছ ইনকা লাগি আছোঁ চবে লাগি আছে কষ্ট কৰি আছে
বহুত কষ্ট হয় বাৰু এইবিলাক কৰিলে ওজন খুৰি লৈ ফুৰাটো ইমান সহজ নহয় এই বস্তু খানা সদায় ঘৰতে লাগি আছে মানে কিবা হ'ল বেলডাল পৰি গ'ল মানে কলা মূলা লাগি মুখৰ অৱস্থা আছে কেক খান এই পইচা ইনকাম কৰাটো ইমান সহজ নহয় নে নহয় এটা খাত পতি খাত থাকবই গাইছ মানে ট্ৰেক্টৰৰ ফিটটা ছিঙিলে আকৌ আহিলোঁ এতিয়া দোকানত দাদাও আহিছে দাদাই মোক লৈ ট্ৰেক্টৰৰ ফিটটাডাল লৈ যাওঁ লৈ যাই পেলাই আকৌ মাকে লাগিম আৰু লৈ ল'লোঁ এনেকৈ গাইছ মানে এইটো লালু হাই কৰি একবাৰ চাওঁ হাই ধুনীয়াকৈ আমি তেলাখন ভাল কৰি লওঁ এই হুলাৰখন ফিটটাডাল খুৱাই ল'লোঁ লৈ পেলাই আকৌ লাগিম এতিয়া বিৰাট ৰ'দ দিছে অলপমান ৰেষ্ট লওঁ এতিয়া দেহাৰ অৱস্থা বেয়া হৈ গৈছে একদম ইফালে এইটো পদুম দা ওৰফে পেহেলা বুলি কয় হাই কৰি একবাৰ এনেকৈ নালাগিয়া অঁ গাইছ মানে এনেকৈ ধুনীয়াকৈ নেটখন পাৰিলে ইয়াতে মাকে মেলি দিয়া হ'ব এই সেইফালৰ পৰা একদম কৰবা লাগব ইয়ালে এই পৰা ধূলা আছিলে ট্ৰেক্টৰ এনেকৈ ধুনীয়াকৈ মেলি দি পেলাই আকৌ লাষ্টত বেপাৰীক দিয়া হ'ব আৰু বেপাৰীয়ে লৈ যাব বাৰু মাকেখিনি সিহঁতে ক'লে লৈ যায় ক'ত দিয়ে সিহঁতে জানিব এইটো আৰু এনেকৈ থাকোঁতে আমাৰ এই গাইটো জাগিল গৰুটো ইফালে এইটো চানাটো এইটো মাকাটো ইফালে গাইছ অকণমান হাতত বেয়াকৈ দুখ পালোঁ এই খুটি কোবনতে দাখাৰ লাগি ফুলি গৈছে হাতখন এতিয়া গৰুটো মানে চালো কাল্লা এয়া চিয়া কবা গেলি গাইটো এই হুঁহুৱাই আছে মই অহাৰ কাৰণে ভয় কৰিছে ক'ৰবাত চানাটো লৈ যাম বুলি গৰু মহে মানে জাগি উঠিয়ে ছাগলী গৰু খোজ দিয়ে আমাৰ মানুহবিলাকে কিমান সময় লাগে 8 মাহ 12 মাহ 1 বছৰ খোজৰ আৰম্ভ কৰিলে আৰু ফাৰ্ষ্ট জিবিবালে গৈছে এইয়া পৰা মানে এই বুঢ়াহঁতে জিংকে কান্ধত ভাৰ কৰাইছিল বাংকা দি এয়া আমাৰ খুৰাই লৈ যাই আছে পানীৰ ভাৰ এতিয়াও নেই আৰু আমাৰ ইফালে সেয়াই ধুনীয়াকৈ মানে আমি এতিয়া ভাতকেইটা খাই লওঁ এইটোৱে আমাৰ গৰু সৰু জীয়া ভাতকেইটা খাই লওঁ এতিয়া মজিলি এসাঁজ বুলি এয়া আৰু খাৱা ৰান্ধি ঘৰ এইটো ৰান্ধনি ঘৰ ফেহু দলা দেউতাই দুইফালে এইখিনি ফেহুখিনি পগাই পেলাই দেখাম বাৰু কেনেকুৱাকৈ ফেহু বনায় গৰুৰ জেগাৰ পাছত যেতিয়াই জলখান নহৰে মানে এইডাল কুঁহিয়াকডাল দিয়া হয় এনেকৈ কলত আলাই পেলাই কুঁহিয়াকডাল দিলি আৰু হেৰি জলখান সোনকালে সৰে বোলে এইটো আকৌ পৰম্পৰা নিয়ম তাকে গলত আলাই দিওঁ গৰুটোৰ জলখান সৰবেলে খালাহে দেখোন ফেহুখিনি মানে গাইছ এই মায়ে বনলা এনেকৈ কিবা পাতত দেখোঁ এনেকৈ দি পেলাই বনাইছে কেৰাহীত দি কিনে ভালে হৈছে বাৰু খাই ভাল লাগছে এক পিচ খাই চালোঁ এইফালে এনেকুৱা পিচ কলি এনেকুৱা হয় আৰু এনেকৈ এই নিয়ম আমাৰ আৰু খাৱা লোৱা নৰ্মেল মানুহ নৰ্মেল খাৱা ইমান ষ্টাইল নাই ধুনীয়াকৈ খাই থাকোঁ বিন্দাছ খাই বৈ জীয়াই আছোঁ এই জীৱন আমাৰ গাইছ মানে ভিডিঅ'টো সামৰিছোঁ এতিয়া মই ঘৰলৈ যাম আৰু নিজৰ ঘৰলৈ পামৰ পৰা আজিলৈ ভিডিঅ'টো সামৰিছোঁ বাই বাই